কেতিয়াবা যদি আপুনি লাইফত লো ফিল কৰে ব্ৰোকেন ফিল কৰে খুব বেছি দুখ লাগে হতাশাত ভোগে তেতিয়াহ'লে এটা কথা মনত ৰাখিব অকল আপুনিয়ে নহয় এনেকুৱা বহুতে ফিল কৰে অকল আপুনি নহয় ইউ আৰ নট দ্য অনলি ওৱান বহুতে এইটো ষ্টেজৰ থ্ৰু দি যায় হয়তো চবেই যায় হতাশা নিৰাশা দুখ কষ্ট ভাগৰ চবেই ফিল কৰে গতিকে আপুনি ফেচ কৰিব অকলে ফেচ কৰিব ষ্ট্ৰংলি ফেচ কৰিব কিয় জানেনে কাৰণ অকলে ফেচ কৰাতকৈ আৰু ডাঙৰ কাম একো হ'ব নোৱাৰে কাৰোবাৰ হেল্প লৈ যদি আপুনি ফেচ কৰে আপুনি সদায় ডিপেণ্ডেণ্ট হৈ থাকিব গতিকে অকলে ফেচ কৰিব আৰু যেতিয়া আপুনি ছাকচেছফুলি অভাৰকাম কৰিব পাৰিব ন তেতিয়া আপুনি বেলেগক হেল্প কৰিব পাৰিব তেওঁক আপুনি সাহস দিব পাৰিব তেওঁক আপুনি বুজাব পাৰিব যে আপুনি যিদৰে পাৰিছে কৰিবলৈ বা ফেচ কৰিবলৈ বা অভাৰকাম কৰিব পাৰিছে ঠিক তেনেকৈ আপুনিও আনক বুজাব পাৰিব আপুনি সাহস হ'ব পাৰিব আপুনি ছাপোৰ্ট হ'ব পাৰিব আপুনি তেওঁক শিকাব পাৰিব চ' ফেচ ইট ফেচ ইয়ৰ প্ৰব্লেম ফেচ ইয়ৰ লোনলিনেছ ফেচ ইয়ৰ হাৰ্ট হোৱাট এভাৰ ইট ইজ হাৰ্টিং ইউ ফেচ ইট আৰু তাৰপিছত চাব when you overcome it you will feel so successful and then you will inspire others আপুনি তেতিয়া কাৰোবাক ইনস্পায়াৰ কৰিব